গাইজ গুড মৰ্ণিং এণ্ড স্বাগতম জনাইছোঁ মোৰ আজি নতুন ভিডিঅ'লৈ। আৰু কথাটো হ'ল মানে কি ভিডিঅ' মানে কি মই ডেইলি ব্লগ দিব পৰা নাই। মানে কি আমি যিহেতু নতুন না মই মানে নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, টপিক বিচাৰি নাপাওঁ, কি বানাওঁ কি নাবানাওঁ, যি টি বানাই থাকিব নোৱাৰোঁ, মানুহে বেয়া পাব চাই এই কি যা তা বানাই থাকে এনেখন। তো সেইকাৰণে মই ভাল মানে ক'ৰবাত যাই কেনে ক'ৰবাত জেগা দেখাই কেনে আপোনালোকক ব্লগ দি আছোঁ। আগৰ ভিডিঅ'বিলাক যোনে চোৱা নাই প্লিজ চাবচোন, চাই কেনে গম পাব। আৰু আজি মানে কি হ'ল হঠাতে কিবা এটা ব্লগ বনাম বুলি ভাবিলোঁ, কি বনাওঁ বৰ্তমানলৈ গম নাপাওঁ। কিন্তু মামাহঁতৰ ঘৰত যাম। এই আগৰ ভিডিঅ' যে এটা আছিল পুপু মানে 4 বছৰৰ ল'ৰাজনে যে ব্লগ বানায় মানে মামাৰ পুতেকটো, তাকলৈকে যাওঁ মামাৰ ঘৰকলৈকে। মাহঁত গৈছে, মই অকলে আছোঁ, তো বলক যাওঁ ৰ'ব। আমাৰ আগতে এটা কথা কওঁ ৰ'ব গাইছ, এই যে নিজে বৰ্তমান খুব চলি আছে জোনমণি ৰাভাৰ ওপৰত, হত্যাকাণ্ডৰ ওপৰত। তো জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ কি সঁচা কি মিছা আমি সেইটো নাজানো, কিন্তু যদি সঁচা হয় ঘটনাটো কোনোবা হত্যা কৰিছে তেওঁলোকে শাস্তি পাব লাগে এইটোৱে জানো। আৰু জোনমণি ৰাভাৰ আত্মাই য'তে নাথাকক তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। তো এতিয়া দৰ্জা মাৰি ওলালোঁ আৰু আগত যাবৰ চাইকেলখন আছে আগত দেখি, এইফালে আছে স্কাই ৰক। তো বলক এতিয়া ওলালোঁ ঘৰৰ পৰা, মানে মামাৰ ঘৰত যাই আছোঁ। বেছি মানে ইমান বকি নাযাওঁ দিয়ক, কাৰণ মামাৰ ঘৰত পুপু আছে, পুপুৰ লগত কথা পাতি মজাই বেলেগ লাগে। আপোনালোকে শেষলৈকে চাই থাককচোন। আৰু এই যাই আছোঁ বোলক, আগত যাই মানে ডাইৰেক্ট ঘৰত যাই লগ পাই আছোঁ গাইছ। পালোঁ এইটো পনাহাৰ ঘৰ, মানে আমাৰ মামেকৰ ঘৰ। আৰু এইটো কুটু আৰু এইটো ডাঙৰটো, এই কদম পাৰব লাগছে, বুঢ়া হৈছে গঠলো। ঐ হাই এগৰ হাই বুলি দি। ই এটা মানে গান গাব জানে, পুলক নিশাচৰত। তো গাব একবাৰ দে, গাই দি। আমি গাঁৱৰ মদাহী, আমি লোকেল মদাহী, জংলাৰ উল্টাই খাবা খুজুং নিচা লাগিলে, আমি গাঁৱৰ মদাহী। আৰু এইটো এটা ভণ্টি গাঁৱৰ মদাহী গাই কেনে পে গাই দিলা। দিয়ক গাছ তাৰ মামাহঁত তাকলৈকে যাওঁ ৰ'ব। এতিয়া পাই গ'লোহি মামাহঁতৰ ঘৰ। হাই গাইজ, আমাৰ তাতে আহিছে ৰাজি না দিজু ভাই। কি কৈছা নহয় ডাঙৰ দাদা। অঁ ডাঙৰ দাদা। আজি কোনে আহিছে? দাদা। গাইজ আজি আহি কেনে পুপুক লগ পাই গ'লোঁ। আমাৰতো পুপু মানে ঘৰত মাহঁত কিবা কাম চাম কৰিছে, সেইকাৰণে সেই নকৰিলোঁ। আৰু ওচৰতে এখন পাথাৰ আছে আৰু স্কুলখন এখন আছে, তাতে পুপুক লৈ আহিলোঁ। উঠা কলাত পুপুক লৈ আহিলোঁ। আৰু মানে আৰু পুপু যে জানে পুৰা হাই গাইজ মাৰ দিছে। আৰু এইখন স্কুলখন ইফালে ৰ'দটো মানে গাইজ তামাম দিছে, কি ক'ম মানে। 6 বাগে আহিলে মানে য'তে আহিলেও গৰমটো থাকবই। শ্বিলঙতো ঘূৰিব যাব লগা হৈছে, যি মানে ঠাণ্ডা এই গৰমত মানে। আৰু এইফালে পুপু কি খবৰ? ভাল। স্কুল যাই আছা? গৈছা? আজি ৰবিবাৰ না, আজি নাযাওঁ, আজি বন্ধ হয় না। অঁ আৰু পুপু আমাৰ এটা গান গাব জানে, কি ধুনীয়া গান গাব জানে। দে একবাৰ পুপু গাই দিয়া। হাজি ললি বা মৰম দিন কাকে চাপি নকবি তই না, অ হিলৈ গানটো আপোনালোকে গম পাইছে ন কোনটো গান? তো কি ক'ম আৰু বিৰাট তাৰমানে। আৰু ইফালে মেটেকা ফুল ফুলি গৈছে, মানে ফুল ভাল লাগে ফুলকেইটা, কিন্তু কি হ'ব এই ফুল আকৌ মানুহ নানেই ক'ত। A few moments later. পঢ়ি আছোঁ। উঠ কিমান হোৱা এইবাৰ চকুটো টেকেৰা কৰি দে পপু, কেৰা কৰি দে। বাহিৰে দিব দিয়ক গাইছ। উঠ আমি ফুৰি আহোৱা কিমান হয় বাপা উঠ। ইফালে পুপু আহিলাক ফুৰিব আহিলোঁ, মানে নতুন কৰি এটা ৰাস্তা হৈছে। এইটো ৰাস্তাটো আগতে অলপ ভাঙা চিঙা হেন আছিল। আৰু ময়ো শুই আছিলোঁ, উঠলোঁ, সাৰ পাইছে পুপুকো উঠাই দিলে, আপোনালোক দেখালোৱে। তো অলপ ফুৰিব আহিলোঁ এনে ৰাস্তাৰ বাগে। এইফালে গাইছ এই ফুটবল খেলি আছে, জুম কৰিলে ফাটে দিয়কচোন, ইমান হেভি কেমেৰা নহয়। তো ফুটবল খেলি আছে। ছানছেট ভিউটো একবাৰ চাওক, অলপ ব্ৰাইটনেছটো কমাই দিওঁ, চাওক কি মজা লগা হৈ গৈছে ছানছেট ভিউটো, মজা পুৰা। ইফালে ঘৰৰ পিনে যাব ওলালোঁ ৰ'ব। ইফালে মামাই নাৰিকল কাটি আছে, মানে ধুনা দিব বাকলে কাটি আছে। ইফালে চাইকেলখন লওঁ বলক ঘৰৰ বুলি যাওঁ। এইফালে মামাহঁতৰ পৰা ওলাই আহিলোঁ, মানে দৌৰিব যাম বুলি ভাবি কেনে সোনকালতে ওলাই আহিলোঁ। আৰু কিন্তু ইফালে দেখোন বতৰটো দেখছে শব্দ
বতৰটো একেবাৰে বেয়া কৰি দিলে মানে বৰষুণে আহে চাগে আৰু মই সোনকালতে আহিলোঁ আৰু মাহঁত অলপ দেৰিকৈ আহি থাকিব মানে আৰু ঋতুপৰ্ণ অহাৰ আগতে যে ভিডিঅ'ত মটো বুলি ক'লোঁ তো তাহাৰ তাতে আৰু যাব সেইকাৰণে মই যাই আছোঁ ঘৰলৈকে যাওঁ বৰষুণটো নাহিলেও হয় গাইজ ঘৰ আহি পালোঁ ৰ'ব বৰষুণটো যে নাহিলে এই মানে এতিয়াহে অলপ আহিব ধৰিছে মানে বৰষুণটো তো ব্লগটো আজি এইখিনি আছিল এটা সৰু ব্লগ মানে কি দিয়া নাই না বহুত দিন সেইকাৰণে এটা নাই বানাই দিলোঁ তো আপোনালোকে চাই যদি ভাল পালে অলপ হ'লেও লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যোনে যোনে মোৰ চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব কাৰণ 1000 ছাবস্ক্ৰাইবাৰ হয় জল্দি আৰু যিসকল ইউটিউবাৰ তেওঁলোকে জানে যে 1000 ছাবস্ক্ৰাইবাৰ কৰাটো কিমান কঠিন তো প্লিজ সোনকালে কৰি দিয়ক